চাকনৈয়া ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো ভৈৰৱীয়ে প্ৰাঞ্জলক ক'ব যে মোক সেইটোৰ দৰকাৰ হৈছে, ভৈৰৱীক দৰকাৰ হৈছে প্ৰাঞ্জলৰ, কিয়নো নিবিড় আৰু ভৈৰৱী যিমানেই ক্ল'জ হ'ব বিচাৰি আছে, কিন্তু নিবিড়ে সেইটো হ'ব দিয়া নাই। সি টানকৈ বা কেটেংকৈ উঠে যেতিয়াই ভৈৰৱীক কিবা এটা কথা কয়। যকেইটা খণ্ডত আমি দেখিছোঁ যে ভৈৰৱীয়ে ভালদৰে কথা পাতিব বিচাৰে বা হাঁহি থাকিব বিচাৰে, কিন্তু নিবিড়ে হঠাৎ এই কথাটো চেঞ্জ কৰি দিয়ে আৰু ভৈৰৱীক ভালদৰে থাকিবলৈ কয়। আৰু আজিৰ খণ্ডত আমি দেখিবলৈ পাম ভৈৰৱীয়ে প্ৰাঞ্জলৰ সহায় বিচাৰিব, কিয়নো আমি জানো যে প্ৰাঞ্জল সহায় কৰি ভাল পোৱা এজন ল'ৰা। লনি আৰু ৰাজুৰ ক্ষেত্ৰতেই হওক, আমি দেখা পাইছোঁ যে ৰাজুক প্ৰাঞ্জলে কাম দিছে আৰু প্ৰাঞ্জলে সহায় কৰে, আৰু সেইবাবে ভৈৰৱীয়ে প্ৰাঞ্জলৰ পৰা সহায় বিচৰা আজিৰ খণ্ডত আমি দেখিবলৈ পাম। আৰু আনহাতে দুটা আমি বস্তু দেখা পাম চাকনৈয়া ধাৰাবাহিকখনত। এটা কাম কৰা ল'ৰাজনক চকলেট দিব তাইৰ প্ৰেয়সীত, আৰু সেইবাবে কাম কৰা ছোৱালীজনীক সি জোকাই থাকিব যে তাক চকলেট দিয়া বুলি। আৰু আনহাতে বিক্ৰম হাজৰিকাৰ কথাটো আমি আজিৰ খণ্ডত দেখা পাম। চাকনৈয়া ধাৰাবাহিকখনো চাবলৈ আজি খুব ইণ্টাৰেষ্টিং হ'ব। আপোনালোকে আশা কৰি আছেনে, আপোনালোকে ৱেইট কৰি আছেনে, সেইটো তলত কমেণ্ট কৰি জনাব।